এখন চহৰত এগৰাকী মাতৃয়ে তেখেতগৰাকীৰ পুত্ৰৰ সৈতে বসবাস কৰিছিল। এদিনাখন মাতৃগৰাকীৰ ল'ৰাটোৱে এগৰাকী বেশ্যাৰ প্ৰেমত পৰিছিল। ল'ৰাজনে ভাবিলে তেওঁৰ মনৰ কথাষাৰ বেশ্যাগৰাকীক ক'ব বুলি, আৰু সেইমতে ল'ৰাজনে বেশ্যাগৰাকীক নিজৰ অন্তৰৰ কথাষাৰ ক'লে। ল'ৰাটোৱে ক'লে, মই তোমাক বহুত ভাল পাওঁ, তোমাৰ কাৰণে মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ। তেতিয়া চৰিত্ৰহীন ছোৱালীগৰাকীয়ে ক'লে, ঠিক আছে, তোমাক ভাল পাবলৈ হ'লে মোৰ এটা চৰ্ত মানিব লাগিব। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে, মই তোমাৰ যিকোনো চৰ্ত মানিবলৈ সাজু। তেতিয়া চৰিত্ৰহীনা ছোৱালীগৰাকীয়ে ক'লে, তুমি তোমাৰ মাৰ কলিজাটো আনি মোক দিব পাৰিবানে? তেতিয়া ল'ৰাজনে ক'লে, বাছ এইটোৱে চৰ্ত। ল'ৰাজন বেশ্যাগৰাকীৰ জালত ফাঁচিল। ল'ৰাজন ঘৰলৈ গ'ল। সেইখিনি সময়ত ল'ৰাজনৰ মাকে ঘৰৰ পদূলিমুখত থিয় হৈ ল'ৰাটোলৈ বাট চাই আছিল। ঘৰত খাবলৈ একো এটা নোহোৱা বাবে মাকে কাষৰ ঘৰৰ পৰা একাপ আটা আনি ল'ৰাটোলৈ 2খন ৰুটি বনাই থৈছিল। ল'ৰাটো ঘৰলৈ অহাত মাকে তাক হাত মুখ ধুবলৈ দি থালত ৰুটি 2খন সজাই আনি ল'ৰাটোক খাবলৈ দিলে। ঘৰত বিজুলীৰ ব্যৱস্থা নথকা বাবে মাকে ল'ৰাটোলৈ চাদৰৰ আঁচলখনেৰে বতাহ দি আছিল, কাৰণ তেতিয়া আছিল বহুত গৰম। ল'ৰাটোৰ খোৱা হোৱাৰ পিছত ঘৰত খাবলৈ একো এটা নোহোৱা বাবে মাকে পানী এগিলাচ খাই শুই থাকিল। এয়াই হৈছে মাকৰ মমতা। নিজে ভোকত থাকিও সন্তানক ভোকত থাকিবলৈ দিয়া নাই। সন্তানৰ ভোক নিবাৰণ কৰিলে যেনেকেই হওক। মাকে যেতিয়া শুলে তেতিয়া ল'ৰাজনে মাকক চাকু এখনেৰে হানি খুচি মাৰি মাকৰ কলিজাটো ওলাই লৈ বেশ্যাগৰাকীৰ কাষলৈ গ'ল আৰু ক'লে, চোৱা, তোমাৰ ভালপোৱা পাবৰ বাবে আজি মই মোৰ মাক মাৰি পেলালোঁ। তেতিয়া ছোৱালীগৰাকীয়ে তাইৰ ভালপোৱাক একচেপ্ট নকৰি ক'লে, তুমি কেনেকুৱা ধৰণৰ সন্তান? ছোৱালী এজনীৰ শৰীৰটো পাবলৈ তুমি তোমাৰ জন্মদাত্ৰীৰ মাকক মাৰি পেলালা। তুমি যদি তোমাৰ জন্ম দি তুলি তালি ডাঙৰ কৰা মাকক মাৰি পেলাব পাৰিলা, তেতিয়া মইনো কোন? মোকতো তুমি এনেই মাৰি পেলাবা। এই বুলি বেশ্যাগৰাকীয়ে তাৰ প্ৰেমক একচেপ্ট নকৰিলে আৰু তাক তাৰ পৰা খেদি দিলে। তো বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব। আৰু বন্ধুসকল, সঁচাই মাৰ মমতাৰ সমান আৰু এই পৃথিৱীত একোৱেই নাই। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।